মই নিজে ফেব্ৰিক কৰিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইখন চাদৰ আছিল আৰু চাদৰযোৰ মই আগতে কলেজত যোৱাৰ সময়ত আমাৰ কলেজৰ সন্মুখত এটা বজাৰ হয়, তাৰ পৰা কিনি লৈছিলোঁ। বহু বছৰ হ'ল, কিন্তু চাদৰটো মই কেইবাবাৰো লৈছোঁ, কিন্তু পুৰণা হোৱা নাই আৰু বহুত ডাঙৰ চাদৰখন খমখমীয়া যেন লাগে। সেইবাবে মই মেখেলা কৰিলোঁ, কাটি কিনে মই ফেব্ৰিক কালাৰ কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। তথাপিও পুৰণা হোৱা নাই, বহু কেইবাৰ পিন্ধিছোঁ। চাদৰৰ দাম উঠি গৈছে পুৰা। কেনেকুৱা লাগিছে জনাব। মই এইটো পাৰ্পল কালাৰ লগাইছোঁ আৰু কাষে কাষে গ্লিটাৰ দিছোঁ আৰু এইটো লগাইছোঁ দুটা গ্লিটাৰ ইউজ কৰিছোঁ আৰু 3টামান কালাৰ ইউজ কৰিছোঁ। কেনেকুৱা লাগিছে জনাব। এইটো কেৱল মেখেলাহে বনাইছোঁ, চাব ভালদৰে। আৰু মোকতো ভালেই লাগিছে, আপোনালোকক কেনেকুৱা লাগে জনাব কমেণ্ট ছেকশ্যনত। আৰু এযোৰ মেখেলা চাদৰ আছে, সেইটো দেখুৱাম। এই মেখেলাখন মই আগতে শ্বৰ্ট ভিডিঅ'ত দিছিলোঁ অলপমান, এতিয়া কমপ্লিট হৈছে। এইটো পাহাৰী ডিজাইনত কৰিছোঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাব। চিলাই অনা হৈছে চাদৰে মেখেলা, কিন্তু ব্লাউজখন কৰা নাই, ব্লাউজো আছে। এইখন উকা মেখেলা আছিল, উকা মেখেলা চাদৰ মিছৰ পৰা লৈছোঁ। বেছি দাম নহয়, কাপোৰ ইমান বেয়া লগা নাই। চিলিকি থকা মিক্স পাট বুলি লিখা আছিল মিছত, কিন্তু মিক্স পাট হয়নে নহয় নাজানো। অলপ পাতল চাইজ, পিছল পিন্ধি ভালে লাগে। এইখন মেখেলা আৰু চাদৰখন দেখুৱাইছোঁ। মই এই মেখেলাযোৰ পিন্ধি ফটো ইনক্লুড কৰি দিম, ফটো দিম। এইখন চাদৰখন গাত মই উকাকৈ ৰাখিছোঁ আৰু এই আঁচলত 2 লাইন দিছোঁ আৰু এইটো মই এনেই গ্লিটাৰে দি এনে কিবা দিছোঁ এলাইন, আৰু কাষে কাষে এপাহকৈ ফুল দিছোঁ। গাত উকাকৈ ৰাখিছোঁ, ইমান ফুল ভাল নালাগে। আৰু এই দহিখিনিও মই নিজে গাঁঠি লৈছোঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাব। আৰু মেখেলা চাদৰ এযোৰ এনে দেখুৱালে ইমান ভাল নালাগে, কিন্তু পিন্ধি দেখুৱাৰ পিছত কেনেকুৱা লাগে আপোনালোকে নিশ্চয় জনাব। মই পিন্ধি দেখুৱাম, ফটোটো দিম। কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত। আৰু চিক কৰি থাকে, গ্ৰীণ হয় আৰু গল্ডেন সূতা মৰা হৈছে। মিছত বহুত ভাল ভাল কাপোৰ পোৱা যায়, বেছি দামৰ নহয়। এইটো 300-350 লৈছিল পিচ, কমপ্লিট ব্লাউজ পিচ কিবাকৈ আছিল। আৰু দহিখিনিও কমপ্লিট বগাকৈ দিছোঁ। জনাব নিশ্চয় কমেণ্টত। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে কোনোবা বন্ধু বান্ধৱী, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অল বটন ক্লিক কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে দেখা পাই থাকে। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম।